নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কাইলৈ গণেশ চতুৰ্থী দিনটিত এইকেইটামান ৰাশিয়ে সুফল লাভ কৰিব পাৰিব। লাভ হ'ব ধন সম্পদ ও সুখ শান্তি। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, কাইলৈ পবিত্ৰ গণেশ চতুৰ্থী। এই পবিত্ৰ দিনটিত ভক্তই মনত শ্ৰদ্ধা আৰু ভক্তি ৰাখি গণপতি বাবাক পূজা কৰিলে বিশেষ সুফল লাভ কৰিব পাৰে। এই গণেশ চতুৰ্থীৰ দিনটিত ঘৰত গণপতিক স্থাপন কৰা হয় আৰু ভগৱান গণেশক 10 দিনলৈ ঘৰত বিৰাজমান কৰা হয়। মান্যতা অনুসাৰে গণেশ চতুৰ্থীৰ দিনটিত ঘৰত বিধি বিধানেৰে গণপতিক পূজা অৰ্চনা কৰিলে ভগৱান গণেশে ভক্তৰ সকলো বিঘ্ন দূৰ কৰে, ভক্তৰ কষ্ট হৰণ কৰি লয় আৰু ভক্তৰ সকলো মনৰ কামনা পূৰ্ণ কৰে। গতিকে জানো আহক, কাইলৈ এই পবিত্ৰ দিনটিত কোনকেইটা ৰাশিয়ে ভাল ফল লাভ কৰিব পাৰিব। আহিব লগা সময় এওঁলোকৰ বাবে লৈ আহিব সুখৰ বতৰা। ভগৱান গণেশৰ কৃপাত এই ৰাশিৰ বৰ্তমান লাভৰ যুগ ৰৈছে। লগতে এই ৰাশিৰ লোকসকলে ভাগ্যত পৰিৱৰ্তন দেখিবলৈ পাব, সমাজত মান সন্মান বাঢ়িব, লগতে উচ্চ অধিকাৰী সহযোগ মিলিব, কাৰ্যৰ ক্ষেত্ৰত পাব অধিক সফলতা, আৰ্থিক স্থিতি আগতকৈ মজবুত হ'ব, চৰকাৰী ক্ষেত্ৰৰ লগত সম্বন্ধিত কাৰ্য পূৰ্ণ হৈ উঠিব, লগতে চৰকাৰী পৰিকল্পনা আদিত লাভ মিলিব। এই ৰাশিৰ পৰিৱৰ্তনে আপোনালোকক শুভ ফল দিব, কেৰিয়াৰত উন্নতি দেখিবলৈ পাব, দাম্পত্য জীৱন সুখৰ হ'ব, ঘৰ পৰিবাৰত সুখ শান্তিয়ে বিৰাজমান কৰিব, ব্যৱসায়ত মিলিব শুভ পৰিণাম। এই ভাগ্যশালী ৰাশিকেইটা হৈছে মেষ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, কুম্ভ ৰাশি, তুলা ৰাশি আৰু কন্যা ৰাশি।